দেৱালীৰ দিনা বেলেগৰ তাত আকৌ বোমৰ চাউণ্ড উঠে, কিন্তু আমাৰ ইয়াত तू समझा हाँ नहीं तू समझा नहीं ৰ'ব কৈ আছো। প্ৰথমতে সকলোকে কৈছো হেপী দেৱালী। ৰাতিপুৱা শাকনি চাবলৈ গ'লো, কি দেখিলো শাকনি দেখোন এডাল শাকো উঠা নাই। শাকনি চাই আহি গৰু গাখীৰে পুৰা স্পেচিয়েলকে নিজৰ বাবে একাপ চাহ বনাই ল'লো, আৰু আজি এই গাখীৰ চাহ খাই পেলাই ধুনীয়াকে আজি ব্লগটো আৰম্ভ কৰিবলৈ ল'লো। মই মানে যোনদিনা ঘৰত থাকো সেইদিনা কামত লগাই দিয়ে। চাওকচোন চাহকাপ খাই উঠাৰ পিছতে মোক ফাদাৰে কামত লগাই দিলে। বাৰু যেনে তেনে কামখিনি এদায় কৰিলোঁ, আৰু এতিয়া ধুনীয়াকৈ অলপ ভাগৰ লাগিছে, সেইবাবে ভাবিলোঁ অলপ শুইয়ে লওঁ। আৰু শুম বুলি লৈছিলে তেতিয়া ঘপককৈ লাইনটোও গুচি গ'ল। ওপৰত আকৌ এজন পুৰা জ্বলি পকি আছে, সেইবাবে ভাবিলোঁ এতিয়াতো ভিতৰত বহি লাভ নাই, বাহিৰত বহোংগে অলপ, ধুনীয়াকৈ প্ৰকৃতিৰ হাৱা অলপো পাম। এতিয়া ভিতৰলৈ আহি দেখিলোঁ আমাৰ এজন ভূত বহি আছে, মানে আমাৰ ভাইটিৰ কথা কৈছোঁ। দেখোঁতে সন্ধিয়া হ'ল আৰু আমাৰ দেৱালী নাপাতে। ভাইটিয়ে উৎপাত কৰি দেখুওৱা দেখি ধুনীয়াকৈ পদূলিমুখত দুডাল মম জ্বলালোঁ, আৰু কালি আনি থোৱা ফুলজাৰি সি জ্বলাই ফুৰিছে। এতিয়া যাম চাগে বৌ মানিবলৈ। তাৰ পাছত কি আৰু ভাইটিয়ে মাথাটো খাই আছিল, সেইবাবে গ'লো বোমকেইটা আনিবলৈ, কিন্তু গোটেই ৰাস্তা আন্ধাৰ। জুবিনবিহীন অসমৰ দেৱালী এনেকুৱাই হয় ৰাইজ। এনেই মনটো বেয়া হৈ আছিল জুবিন দা নাই বাবে, সেইবাবে এই কেইটামান বোমেই আনিছোঁ অকল ভাইটি ফুটাব বুলি। আৰু যোনদিনা ভালদৰে যেতিয়া জুবিন দা আমাৰ ন্যায় পাব সেইদিনাখন পুৰা বোম ফুটাম, মানে মই কৈছোঁ আপোনাক। তাৰ পাছত ভাইটি আৰু আমাৰ ঘৰৰ ওচৰৰ ভণ্টিজনীয়ে পুৰা ফূৰ্তি কৰি আছে। দেৱালী বুলি মনটো বেয়া, কিন্তু ভাইটিয়ে এইটো চকৰি জ্বলাব নোৱাৰে, সেইবাবে মোকে জ্বলাব দিলে আৰু ময়ে জ্বলাই দিলোঁ। আৰু ঘৰৰ ওচৰৰ ল'ৰাকেইটা চাওকচোন এইটো কি কৰিছে, মোক গালেই দলিয়াই দিছে। বাৰু ভাইটিয়ে আলু বম ফুটাব নোৱাৰে বুলি মোকে দিলে, আৰু মই এইটো চাওকচোন। বাৰু লাষ্টত কলগছ এটা জ্বলাই পেলাই সকলোকে হেপী দেৱালী বুলি কৈ পেলাই আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকক লগ পাম নেক্সট ব্লগত। আজিলৈ সকলোকে বাই বাই।